নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 21 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব এখন ৰাজ্য চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে ছাত্ৰ ছাত্ৰীৰ বাবে এইবাৰ 15000 ছাত্ৰ ছাত্ৰীক স্মাৰ্টফোন কিনিবলৈ টকা দিব ৰাজ্য চৰকাৰে খৰচ কৰিব 7.5 কোটি টকা কিন্তু কোনটো আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক 5000 টকা বিতৰণ কৰিব হয় ত্ৰিপুৰা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 40খন শিক্ষা প্ৰতিষ্ঠানৰ 15000 শিক্ষাৰ্থীক স্মাৰ্টফোন কিনিবলৈ 5000 কৈ টকা বিতৰণ কৰিব ত্ৰিপুৰা চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক অতি মেধা কৰিবৰ কাৰণে এইবাৰ ত্ৰিপুৰা চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে 22খন ডিগ্ৰী কলেজ আৰু 2খন বিশ্ববিদ্যালয়কে ধৰি মুঠ 40খন শিক্ষা প্ৰতিষ্ঠানৰ 15000 শিক্ষাৰ্থীক স্মাৰ্টফোন কিনিবলৈ চৰকাৰে টকা দিব বুলি ঘোষণা কৰিছে আৰু এই কথা ঘোষণা কৰিছে ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী ৰতনলাল নাথে শিক্ষাৰ্থীসকলক ফোন কিনিবলৈ 5000 কৈ টকা দিব ত্ৰিপুৰা চৰকাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী युवा যোগাযোগ আঁচনিৰ অধীনত ত্ৰিপুৰাত ছাত্ৰ ছাত্ৰীক দিব স্মাৰ্টফোন আন এটা খবৰ হৈছে এইবাৰ অতি দুখৰ জীয়েকৰ সন্মুখতে মাকক গুৰুলকৈ পিটি আৰক্ষীয়ে কৰিলে গুণিয়া মাক জীয়েকৰ চিৎকাৰ শুনি হ'ল ৰাইজৰ ভিৰ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সাগৰ এলেকাত এই মহিলাগৰাকীক এনেধৰণে আৰক্ষীয়ে প্ৰহাৰ কৰাৰ একমাত্ৰ কাৰণ হৈছে মাস্ক পৰিধান নকৰা মাস্ক নিপিন্ধাৰ কাৰণে ৰেখা নামৰ এগৰাকী মহিলাক এনেধৰণে আৰক্ষীয়ে প্ৰহাৰ কৰিছে মানুহক মানুহ বুলি আসলতে দাবী নকৰা এছাম এনেকুৱা কৰ্মচাৰী আছে বা এনেকুৱা ধৰণৰ পুলিচ বাহিনী আছে যিসকলক নাকি লগাব লাগে চৰকাৰে মহিলাক গুৰুলকৈ পিটি লেবেজান কৰি পেলালে মহিলা আৰক্ষীয়ে জীয়েকৰ সন্মুখতে মহিলা আৰক্ষীৰ দলে নিৰ্মমভাৱে মাৰপিট কৰিলে মাকক এই ঘটনা মধ্যপ্ৰদেশৰ সাগৰ এলেকাৰ হয় আপুনি নিশ্চয় এই ঘটনাটো বা এই ঘটনাৰ কথা শুনি আচৰিত হৈছে বৰ্তমান সময়ত এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে কৰোনা কাৰফিউ চলি থকাৰ মাজতে মধ্যপ্ৰদেশত ঘটিছে এই ঘটনা আৰু এই ঘটনাৰ পাছতে পুলিচ প্ৰশাসনৰ ওপৰত যিটো স্থানত মহিলাগৰাকীক প্ৰহাৰ কৰা হৈছিল সেই স্থানটো বৰ্তমান উত্তপ্ত হৈ আছে বিভিন্ন ৰাজ্যত নাটনি হৈছে ভেকচিনৰ হেহে 21 কোটিৰো অধিক ভেকচিন ড'জৰ বাবে নিবিদা কেইবাখনো ৰাজ্যৰ আৰু এই ভেকচিন ৰাজ্যসমূহে পাবনে ইয়াক লৈ বৰ্তমান চিন্তিত হোৱা দেখা পোৱা গৈছে তৃতীয় পৰ্যায়ত 18 পৰা 44 বছৰ বয়সৰ লোকৰ বাবে ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগে লগে ভিন্ন ৰাজ্যত নাটনি হৈ পৰিছে ভেকচিনৰ এই নাটনিৰ প্ৰতি লক্ষ্য ৰাখি বিগত 15টাকৈ দিনত কেইবাখনো ৰাজ্যই মুঠ 21 কোটি ভেকচিন ড'জৰ বাবে আন্তঃৰাষ্ট্ৰীয় নিবিদা প্ৰেৰণ কৰিছে লগতে এই ষ্টকবোৰ ভিন্ন গোটত বিতৰণৰ বাবে তৃতীয়ৰ পৰা এই কথাটো উল্লেখ কৰিছে আৰু এতিয়া 3 পৰা 6 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰিছে চৰকাৰে কিন্তু বিশ্বব্যাপী চলি থকা সংকটৰ মাজতে ভিন্ন দেশে আগতীয়াকৈ কৰা বৃহৎ অৰ্ডাৰৰ বাবে এতিয়া ভেকচিনৰ উপলব্ধতাক লৈ ভিন্ন প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 4 দিনৰ ভিতৰত আলফাই মুকলি কৰি দিব ৰিতুল শইকীয়াক আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো অচিৰেই ৰিতুল শইকীয়াক মুকলি কৰি দিব বুলি জনাইছে আলফা স্বাধীনে আৰু মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি এবাৰ সঁহাৰি জনাইছে আলফাই আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সঁহাৰি জনাই ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ কথা চিন্তা কৰিছে 4 দিনৰ ভিতৰত মুকলি কৰি দিয়া হ'ব ৰিতুল শইকীয়াক আৰু এই কথা জনাইছে উল্লেখ্য যে কিছু সময়ৰ পূৰ্বে অনুষ্ঠিত হোৱা সংবাদ মেলত পৰেশ বৰুৱাক আহ্বান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আৰু দ্বিতীয় নম্বৰ খবৰটোৱে হৈছে পুনৰবাৰ বিৰোধী দলৰ দলপতি হিচাপে দেৱব্ৰত শইকীয়াক নিযুক্তি দিয়া হৈছে
কংগ্ৰেছৰ বিৰোধী দলপতি হিচাপে পুনৰবাৰ নিযুক্তি দিয়া হৈছে দেৱব্ৰত শইকীয়াক ৰকিবুল হুছেইন বিৰোধী দলৰ উপদলপতি হিচাপে দায়িত্ব পালন কৰিব আৰু এপিচিচিৰ সভাপতি ৰিপুন বৰাই ঘোষণা কৰিছে এই কথা আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো বিৰোধী দলপতি হিচাপে পুনৰবাৰ নিযুক্তি দিয়া হৈছে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াক আৰু ৰকিবুল হুছেইন বিৰোধী দলৰ উপদলপতি হিচাপে দায়িত্ব পালন কৰিব আৰু লগতে কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৰূপে নিযুক্তি দিয়া হৈছে ৱাজেদ আলী চৌধুৰীক ইফালে কংগ্ৰেছ বিধায়িনী দলৰ উপমুখ্য সচেতক কমলাক্ষ দে পুৰকাষ্ট বিধায়ক ৰূপজ্যোতি কৰ্মীক কংগ্ৰেছ বিধায়িনী দলৰ সচিব হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে আনহাতে কংগ্ৰেছ বিধায়িনী দলৰ মুখপাত্ৰ হিচাপে সুশান্ত বৰগোহাঁইক দিয়া হৈছে দায়িত্ব ৰেকিবুদ্দিন আহমেদক কংগ্ৰেছ বিধায়িনী দলৰ কোষাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু আন এটা খবৰ হৈছে এই ছবিখনলৈ আপুনি মনোযোগেৰে চাওক দেখিব এজন আইপিএছ বিষয়া এইজন আইপিএছ বিষয়া বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত যথেষ্ট ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু ছ'চিয়েল মিডিয়াত এইজন আইপিএছ বিষয়া বৰ্তমান সময়ত সকলোৰে অতি আপোন হৈ পৰিছে কিন্তু কিয় আপোন হৈ পৰিছে নিশ্চয় আপোনাৰো জনা দৰকাৰ বা আপুনি জানিব বিচাৰি আছে এইজন আইপিএছ বিষয়াৰ নাম হৈছে আনন্দ মিশ্ৰ তেওঁ বৰ্তমান সময়ত নগাঁও জিলাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে আজি নগাঁও লায়ন্স ক্লাব আৰু নগাঁও গুৰুদ্বাৰা সমিতিয়ে নগাঁৱৰ ৮৬ নং সদৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত বিধায়ক মাননীয় ৰূপক শৰ্মাৰ বাসগৃহত গৈ ফুলৰ থোপা আৰু লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় ইয়াৰ পিছতে নগাঁৱলৈ নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক শ্ৰীযুত আনন্দ কুমাৰ মিশ্ৰক তেখেতৰ কাৰ্যালয়লৈ ফুলৰ থোপা আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে আৰু আন এটা ভাল খবৰ হৈছে কৰদাতালৈ বৃহৎ সকাহ দিছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা পুনৰবাৰ বৃদ্ধি কৰিছে কেতিয়ালৈ বৃদ্ধি হ'ল অন্তিম দিন আৰু কি ঘোষণা চৰকাৰৰ ফালৰ পৰা কৰিছে আপুনি জানিব পাৰিব আজি চৰকাৰে বৃদ্ধি কৰিছে আয়কৰ ৰিটাৰ্ণৰ সময়সীমা কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি কৰিছে অহা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিলে চৰকাৰে আৰু প্ৰত্যেক কৰৰ কেন্দ্ৰীয় বোৰ্ডে আজি ২০-২১ বিত্তীয় বৰ্ষ আৰু ২১-২২ প্ৰাক-কলন বৰ্ষ এছেছমেণ্ট ইয়াৰৰ আয়কৰ পৰিশোধৰ সময়সীমা বৰ্তমানৰ ৩১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে চৰকাৰৰ ফালৰ পৰা আৰু তাৰ লগতে বিলম্বিত সংশোধিত আয়কৰ ৰিটাৰ্ণৰ সময়সীমা ৩১ ডিচেম্বৰ ২০২১ৰ পৰা ৩১ জানুৱাৰী ২০২২লৈ বৃদ্ধি কৰা হৈছে আৰু লগতে টেক্স অডিট ৰিপৰ্টৰ দাখিলৰ অন্তিম দিন ৩১ অক্টোবৰৰ পৰিৱৰ্তে ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে